গ'লনো? আৰু ইলাকো দেখা নাইচোন। পাপাই মোৰ লগত একেবাৰে নাথাকে। মোৰ মৰমে নকৰে চাগে পাপাই। মই পাপাৰ লগত ফুলঝাৰি জ্বলাম বুলি ভাবিছিলোঁ আৰু কলগছ জ্বলাম ভাবিছিলোঁ। পাপা ক'ত গ'ল আৰু। পাহি মাইনা, তেনেকৈ কিয় কৈছানো? তোমাৰ পাপাই তোমাক কিয় মৰম নকৰিব কোৱাচোন? তোমাৰ পাপাই তোমাক বহুত মৰম কৰে, বুজিলা? ওচৰতে ক'ৰবাত থাকিব আকৌ। আজি দিৱালী হয়, ঘৰত সোমাই থাকিনো কি কৰিব? আহিব ৰ'বা। আৰু ইলা চাগে আছে ভিতৰতে। মা, মই ৰসগোল্লা খাম বুলি কৈছিলোঁ নহয়। তুমি ৰসগোল্লা বনালা নাই মোৰ কাৰণে? মোক লাগিব কিন্তু আজি। বনালোঁ পাহি মাইনা। তুমি চিন্তাই কৰিব নালাগে। তুমি কিবা এটা বস্তু খাই ভাল পোৱা, খাম বুলি ক'বা আৰু মই নবনাম, সেইটো হ'বই নোৱাৰে। ভিতৰতে আছে। তোমাৰ পাপাক আহিবলৈ দিয়া, তাৰপিছত আমি একেলগে বহি খাম দেই। আপুনি আহিলে? ক'ত গৈছিলেনো? পাহি মাইনা অথনিৰ পৰা আপোনাৰ কথাকে সুধি আছে। আৰু ইলাও আপোনাৰ লগতে আছে যে? ক'ৰবালৈ গৈছিলে নেকি আপোনালোক? আমি এই ৰাস্তাৰ ওচৰতে, মানে ইলাই আমনি কৰিলে আকৌ। ওচৰৰ ঘৰবোৰতো কেনেকুৱাকৈ সজাইছে, তাকে চাওঁ বুলি ক'লে। সেই অকণমান এনেই গৈ দেখুৱাই আহিলোঁ। পাপা, তোমাক মই বেয়া পাইছোঁ। তুমি অকল যে ইলাকে লৈ গ'লা অকলে ফুৰাবলৈ, মোকো লৈ যাব পাৰিলা হয়। অথনিৰ পৰা মই তোমাৰ কাৰণে ৰৈ আছোঁ। মই তোমাৰ লগতে কলগছ জ্বলাম আৰু ফুলঝাৰি জ্বলাম বুলি ভাবিলোঁ। তুমি ইলাক লৈ পিনে ফুৰাই আছা আৰু মোক লৈ নগ'লা। বেয়া পাইছোঁ তোমাক। তুমি মোক মৰমেই নকৰা। পাহি মাইনা, তেনেকৈ কিয় কৈছানো বেটি? তোমাক মই কেতিয়া মৰম নকৰোঁ বুলি ক'লোঁ? তোমাকো মই বহুত মৰম কৰোঁ, বুজিলা? তুমি সেই মাৰ লগত ভিতৰত আছিলা, সেইকাৰণে মই আকৌ মাতিবলৈ নগ'লোঁ। তুমি বা কিবা কি কৰি আছা বুলি ভাবিলোঁ। সেই ইলাকে অকণমান ফুৰাই লৈ আহিলোঁ। এতিয়াও সময় আছে নহয়, তুমি যোৱা যদি ব'লা, তোমাকো অকণমান ফুৰাই আনোগৈ মই। নাই পাহি মাইনা, এতিয়া তুমি ক'তো যাব নালাগে। এনেও ৰাস্তাৰ ফালে চবেই ইমান ফটকা ফুটাই আছে, ভয় লাগে নহয় কেনেবাকৈ গাত পৰিলে মানে। সেইকাৰণে নালাগে, হ'বচোন। ইলাক গ'ল আৰু তুমি ঘৰতে থাকা। এতিয়া এটা কাম কৰা, তুমি ৰসগোল্লা খাম বুলি কৈছিলা নহয়, তোমাৰ পাপাও আহিলে। হেৰি, এই অথনিৰ পৰা ৰসগোল্লা খাওঁ বুলি কৈ আছে। আপোনাৰ কাৰণে ৰৈ আছিলোঁ আকৌ। ব'লক ভিতৰলৈ, চবেই একেলগে বহি চাহ একাপ খাওঁগৈ। হয় নেকি? তুমি তাইক দি দিব লাগিছিলে আকৌ। মোৰ কাৰণেনো কিয় ৰৈ থাকিব লাগে? বাৰু হ'ব, যোৱা তুমি চাহ বনোৱাকৈ, মই গৈ আছোঁ ভিতৰলৈ। ৰসগোল্লাকেইটা আজি বৰ ধুনীয়া হৈছে দেই। আজিহে একদম পাৰফেক্ট ৰসগোল্লা বনিছে। আজি পাহি মাইনাই খাই বৰ ভাল পাব। এতিয়া যাওঁ, সোনকালে চবকে মাতি পিনে খাবলৈ দি দিওঁ। মই আকৌ চাহ পতাই নাই নহয়, পাহৰিয়ে থাকোঁ পাই। এটা কাম কৰোঁ, এই ৰসগোল্লাকেইটা নি ড্ৰয়িং ৰুমতে টেবুলতে থৈ দিওঁগৈ। তাৰপিছত পাহি মাইনাকো মাতি পিনে তাইক খাবলৈ দি দিওঁ। তাইতো এনেও চাহ নাখায়, ইলাকো দিব লাগিব আৰু। তাৰপিছত চাহ বনাই মেলি আমি খাব লাগিব। ইয়াতে থৈ দিওঁ, এতিয়া মাতি আনোগৈ চবকে। পিছে এটা কথা মই মনেই কৰা নাছিলোঁ। ৰসগোল্লাটো মই বহুতখিনি বনাইছিলোঁ। এতিয়া বাতিটো খালী কেলৈ লাগিছে? ইমান কম লাগিছে যে? কোনোবাই মনে খালে নেকি? কেনেবাকৈ পাহি মাইনাই খোৱা নাইতো? নাই, আমাৰ পাহি মাইনা ইমানো বেয়া নহয়। মোক যে নুশুনা নেমেলাকৈ মনে নিখাবগৈ। ইলাজনীৰে কাম হয় নিচিনা লাগিছে। তাই বাহিৰে আৰু কোন আছেনো বেলেগ? কথাটো মই উলিয়াব লাগিব ৰ। ব'লক ভিতৰলৈ, মই চাহ পাতি থৈ আহিছোঁ। হ'ব এতিয়া, বাকী দিলেই হ'ব আৰু। পাহি মাইনা ব'লা, তুমি ৰসগোল্লা খাম কৈ আছিলা নহয়। এতিয়া মই থৈ আহিছোঁ, তুমি এইকেইটা খোৱা, খাই ল'বা দেই। ব'লা। মা, মই যে একেবাৰে 3টা খাম। মোক 3টা ৰসগোল্লা লাগিব দেই। মোৰ ৰসগোল্লা খাই বহুত ভাল লাগে। আৰু ইলাক বেছিকৈ নিদিওঁ, মই সৰহকৈ মই খাম। হয় নেকি পাহি মাইনা? তুমি সৰহকৈ খাবা? ঠিক আছে, হ'ব বাৰু, তুমিয়ে সৰহকৈ খাবা দেই। পিছে ইলা ক'লৈ গ'লনো? তাই অথনিচোন ইয়াতে আছিলে। ভিতৰত আছে নেকি তাই? তাই ভিতৰলৈ গৈছে। এই ভিতৰতে ফুলঝাৰি নে কলগছ থৈ আহিছোঁ বুলি কৈছিলে, আনিবলৈ গৈছে আকৌ। এতিয়া জ্বলাব হেনো। বাৰু, তাই ভিতৰৰ ওচৰতে আছে, আমি ভিতৰলৈকে যাওঁ ব'লা। চাহকাপ খাই লওঁ, তাৰপিছত ইহঁত দুজনীৰ লগত অলপ বাহিৰতে থাকিব লাগিব। এইবোৰ কলগছ জ্বলাই মেলি ইহঁতৰ দুজনী আকৌ অকলে এৰি দিব নোৱাৰি নহয়। ফটকেনে হাত চাত জ্বলাই মেলি ল'ব, দিগদাৰে হ'ব। ব'লা। ক'তা পাহি মাইনা, তোমাৰ মায়েচোন কৈছিলে ইয়াতে ৰসগোল্লা থৈ দিছে। ইয়াতচোন একোৱেই নাই। তোমাৰ মায়ে কেনেবাকৈ ধেমালি কৰা নাইতো তোমাৰ লগত? সোধা মা, ক'ত থলেনো? পাপা, মায়ে ইয়াতে থৈছোঁ বুলি কৈছিলে। ৰ'বা, মই মাক সুধিছোঁ। মা, তুমি ইয়াতে ৰসগোল্লা থৈছোঁ বুলি কৈছিলা ক'ত? ইয়াতচোন একোৱেই নাই। তুমি মিছাকে ক'লা নেকি আমাক? কি পাহি মাইনা, তাৰ ৰসগোল্লা নাই? মই সেই টেবুলতে থৈ আহিছোঁ, তাতে থাকিব। নহ'লে ক'ত যাবনো? ইয়াত নাই নহয়, মই তাতে গোটেইখিনি লৈ গৈছিলোঁ। ভালকৈ চোৱাচোন। মা, ইয়াত মই চালোঁ, পাপাও চালে। পাপাও নাই বুলি কৈছে। টেবুলত তুমি থৈছোঁ বুলি কৈছা, টেবুলতচোন একোৱেই নাই। তুমি সোনকালে আহাচোন এফালে। আৰে, ৰসগোল্লা বাতিটো ক'লৈ গ'ল আকৌ? মইতো ইয়াতে থৈ গৈছিলোঁ। ইয়াতে বাতিটো থলোঁ, তাৰপিছত আপোনালোকক মাতিবলৈ বুলি বাহিৰলৈ গুচি গ'লোঁ।
এতিয়া ইয়াত বাতিটো নাই যে কোনে খালে নহ'লে খালেতো খালে একেবাৰে বাতি চাতি উঠাই লৈ গ'ল যে হেৰি এইবোৰ চব ইলাৰে কাম হ'ব নিচিনা লাগিছে ভিতৰত তাইহে সোমাই আছিলে আৰু নহ'লে কোনে ৰৈ যাব আকৌ ক'ৰ পৰা কোন আহিব ৰসগোল্লা বাতিটোকে নিবলৈ হেৰা তুমি অনবৰতে ইলাকে দুখ দি থাকা যে এনেই যি টি কথাখন কৈ নাথাকিবাচোন তুমি নিজে চাগে ক'ৰবাত থলা আৰু পাহৰি থাকিলা আমাৰ ইলাই ভিতৰত আছিলে বুলি তাইৰ ৰসগোল্লা বাতিটো খালে তুমি কেনেকৈ ক'ব পাৰিবা কোৱাচোন আৰু খালেও এটামানহে খালে হয় গোটেই বাতিটোলৈ উঠাই লৈ নাযায় তুমি যে কথাবোৰ কোৱা অকণমান ভাবি চাবাচোন কথাবোৰ কোৱাৰ আগতে ইটো যোৱা বেলেগ ক'ৰবাত থলা নেকি ভালকৈ চোৱাগে মই অকণমান বাহিৰতে আছোঁ বিচাৰি পালে মানে চাহ একাপ বনাই বাহিৰতে লৈ যাব বুজিলা ইলা ৰসগোল্লা বাতিটো তোৰ হাতত কি কৰিছে আৰু তই ইয়াত কি কৰি আছ কচোন তোৰ পাপাইতো কৈছিলে তই ভিতৰলৈ কিবা কলগছ নে ফুলজাৰি দিবলৈ আহিছিলি বাহিৰত জ্বলাম বুলি কিন্তু তই যে ইয়াত আছহি তাকো ৰসগোল্লা বাতিটো হাতত লৈ আছ তাৰ মানে কি মই ঠিকেই ধৰিছিলোঁ ৰসগোল্লাবোৰ তই মনে মনে খাই খাই শেষ কৰিছ ন এইখিনি মই পাহি মাইনাৰ কাৰণে বনাইছিলোঁ আৰু তই মনে মনে খাই খাই শেষ কৰিছ পাহি মাইনালৈ নাথাকিব এতিয়া মই এইকেইটা খোৱা নাই বাতিটো ইয়াতে আছিলে মই দেখি পিনে ভিতৰলৈ নিবলৈহে আহিছোঁ কি তই বাতিটো ইয়াত দেখি নিবলৈ আহিলি ঐ তই মোক বুৰ্বক বুলি ভাবিছ নেকি বাতিটো ভিতৰৰ পৰা নিজে নিজে উৰি ইয়ালৈ আহিলে নেকি তই যে কথা ক'বলৈ আহিছ মই চব গম পাওঁ এতিয়া মোৰ আগত মিছা কথা কৈ নাথাকিবি তোৰ পাপা ঘৰত আছে কাৰণেহে তোক এতিয়া একো কৰা নাই তই যদি ঘৰত অকলে থাকিলি হয় আজি কিন্তু মোৰ হাতৰ পৰা বাচি নগলি হয় তই দে এতিয়া বাতিটো এইখিনি মই পাহি মাইনা খাবৰ কাৰণেহে বনাইছোঁ তাই ভাল পায় সেইটো কাৰণে বনাইছিলোঁ আৰু তই আহি মনে মনে ৰাতিপুৱাৰ পৰা ৰসগোল্লাকেইটা খাই খাই কমাই আছ হা সেইকাৰণে অথনি বাতিত মই ৰসগোল্লাকেইটা কম কম দেখিলোঁ এতিয়াহে গম পালোঁ আচৰ চোৰ কোন হয় সেইদিনা ওলোৱাটোৱে হয় মোৰ ৰুমত যে সোমাইছিলে পাহি মাইনা সেইটোৱে হয়চোন এইটো এতিয়ালৈকে আমাৰ ঘৰৰ পৰা যোৱাই নাই নেকি এইটো ইয়াত কি কৰিছে তাৰমানে ৰসগোল্লা বাতিটো সাপটো ইয়ালৈ অনা নাইতো ইলা তই এফালে তোক নহ'লে এতিয়া খুটিব সাপটোৱে ওচৰতে আছে তোৰ পিছফালে আছে সোনকালে এফালে তোৰ আকৌ কিবা এটা হ'লে মানে তোৰ দেউতাই মোকে গালি পাৰিব কটা এইটো আকৌ কেনেকুৱা সাপ সেইদিনা পাহি মাইনালে থোৱা আইচক্ৰীম খালেগৈ আৰু আজি চোন একেবাৰে ৰসগোল্লা বাতিটোকে উঠাই ল'লে বৰ আচৰিত দেই সোনকালে এইটো ইয়াৰ পৰা খেদাব লাগিব আজি মুঠতে কিবা এটা কৰিবই লাগিব মই এনেকৈ হ'লে নহ'ব একোচোন আমি খাবই নোৱাৰিম যি বস্তু খাবলৈ থৈ দিওঁ গোটেইবোৰ উঠাই লৈ যায় খাইগৈ পাহি মাইনা ব'লা ইয়াৰ পৰা যাওঁ মা কিন্তু মোৰ ৰসগোল্লাকেইটা মই সেইদিনা আইচক্ৰীম খাবলৈ নাপালোঁ আৰু আজি ৰসগোল্লাও খাবলৈ নাপামচোন চব খাই পেলাব এতিয়া মোক ৰসগোল্লা লাগে মা পাহি মাইনা বুৰ্বকৰ নিচিনা কথা কেলে কৈছা দেখা নাই ৰসগোল্লাকেইটা হাতটো মুখত আছে মই তাৰ পৰা আনিবলৈ গৈ মৰিলেহে হ'ব তোমাক খাবলৈ মন গৈছে মই আকৌ বেলেগকৈ বনাই দিম এতিয়া ইয়াৰ পৰা ব'লা যাওঁ আৰু সোনকালে তোমাৰ পাপা মাতি আনোগৈ আজি এই হাতটো ইয়াৰ পৰা যেনেকৈ হ'লেও খেলাব লাগিব বুজিলা ইৰা তই মোৰ লগত বল সোনকালে নহ'লে সেইদিনাখন নিচিনাকৈ তোৰ কাৰণে আকৌ মই গালি খাব লাগিব